নমস্কাৰ, বিশ্বৰ খবৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু বিশ্বৰ খবৰ এই শিতানত আমি লৈ আহিছোঁ সপ্তাহটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টোত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ডোনাল্ড ট্ৰাম্পৰ দাবী শুদ্ধ নহয়। কৰোনা ভাইৰাছ চীনৰ wuhan পৰীক্ষাগাৰত উৎপত্তি হোৱা বুলি ট্ৰাম্পে কৰি অহা অভিযোগ ভুল বুলি কয় হু অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাৰ দুৰ্যোগ নিবাৰণ বিষয়া মাইকেল ৰেয়ানে কয়, বিজ্ঞানীমহলৰ ভাইৰাছ সম্পৰ্কে চলি থকা গৱেষণাৰ পৰা এতিয়ালৈকে এটা সিদ্ধান্ত নিশ্চিত হৈছে যে কৰোনা ভাইৰাছ প্ৰাকৃতিকভাৱে উৎপত্তি হৈছে আৰু এই প্ৰাকৃতিক উৎসৰ সন্ধানত বৰ্তমান গৱেষণা অব্যাহত আছে যাতে আগন্তুক দিনত এনে দুৰ্যোগৰ পৰা আমি বিশ্ববাসী ৰক্ষা পৰিব পাৰোঁ। পাকিস্তানৰ সুপ্ৰিম কোৰ্টে দিয়া ৰায়ৰ পিছতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে তীব্ৰ ভাষাত বিৰোধিতা কৰি কয় যে বৰ্তমান পাকিস্তানৰ অন্তৰ্ভুক্ত গিলগিট আৰু বাল্টিস্তান এলেকা ভাৰতৰ অবিচ্ছেদ্য অংগ, গতিকে অনতিপলমে ভাৰতক এই দুয়োটা অঞ্চল খালী কৰি দিব লাগে। কৰোনা ভাইৰাছ মহামাৰী সম্পৰ্কত আমেৰিকালৈ চীনৰ 10টা অভিযোগ। চীনক বাৰে বাৰে কৰোনা সংক্ৰমণৰ বাবে জগৰীয়া কৰি আহিছে আমেৰিকাই। সেয়েহে চীনেও এই সন্দৰ্ভত 10টা অভিযোগ দাখিল কৰিছে আমেৰিকাৰ প্ৰতি। চীনৰ প্ৰথম অভিযোগ, 2019 বৰ্ষত আমেৰিকাৰ বাৰ্ড ফ্লু ভাইৰাছৰ সংশোধন বা মডিফিকেশ্যনৰ বাবে গৱেষণাৰ কাম নতুনকৈ আৰম্ভ কৰাৰ প্ৰকৃত উদ্দেশ্য কি আছিল? চীনৰ দ্বিতীয় অভিযোগ, বিগত বৰ্ষত আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগে এটি ৰোগৰ অনুশীলন কৰিছিল যিটো ক'ভিড-19ৰ লগত সামঞ্জস্য দেখা যায়। ক'ভিড-19 তাৰে অংশ নহয় জানো? আমেৰিকাৰ প্ৰতি চীনৰ তৃতীয় অভিযোগ, আমেৰিকাৰ সেনা চিকিৎসা গৱেষণা সংস্থাত সংক্ৰামক ৰোগৰ ওপৰত চলোৱা গৱেষণাৰ কাম আগতীয়াকৈ বন্ধ কৰি দিয়াৰ অন্তৰালৰ ৰহস্য কি? চীনৰ চতুৰ্থ অভিযোগ, আমেৰিকাৰ গুপ্তচৰ বিষয়াই 2019 নৱেম্বৰৰ আৰম্ভণিতেই কৰোনা ভাইৰাছৰ আগজাননী দিছিল। কোনো এটা কাম হোৱাৰ আগতেই কেনেকৈ ভৱিষ্যতবাণী কৰিব পাৰে আৰু যিটো 100% শুদ্ধ, এই অভিযোগ চীনে আমেৰিকালৈ কৰিছে। চীনৰ পঞ্চম অভিযোগ, আমেৰিকাত ইনফ্লুৱেঞ্জা লক্ষণত কোৱাৰেণ্টাইনত মৃত্যু হোৱা ব্যক্তিৰ কিমানজনৰ শৰীৰত ক'ভিড-19ৰ সংক্ৰমণ আছিল সেই তথ্য আমেৰিকাই শুদ্ধকৈ দিব পাৰিবনে? চীনৰ ষষ্ঠ অভিযোগ, আমেৰিকাত ক'ভিড-19ৰ প্ৰথমজন ৰোগী কেতিয়া চিনাক্ত হৈছিল? চিনাক্ত হোৱাৰ লগে লগে দ্ৰুতগতিত সামূহিক সংক্ৰমণ আৰম্ভ হৈছিল জানো? চীনৰ সপ্তম অভিযোগ, ক'ভিড-19ৰ প্ৰতিৰোধী ভেকচিনৰ সৰ্বপ্ৰথম মানৱ পৰীক্ষণ কৰিবলৈ ইমান সোনকালে ভাইৰাছৰ উৎপত্তিৰ ৰহস্য কেনেকৈ আহৰণ কৰিলে আমেৰিকাই? চীনৰ অষ্টম অভিযোগ, আমেৰিকাৰ প্ৰশাসনে মহামাৰী সম্পৰ্কে প্ৰকৃত নীতি নিৰ্দেশনাবোৰ অৱহেলা কৰি নিজ দেশখনক আৱৰ্জনালৈ পৰিণত কৰিবলৈ কিয় বিচাৰিলে? চীনৰ নৱম অভিযোগ, আমেৰিকাৰ বিশেষজ্ঞমহলক ক'ভিড-19 সন্দৰ্ভত সামূহিকভাৱে আলোচনা কৰিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাছিল কিয়? বা এতিয়াও অনুমতি প্ৰদান কৰা হোৱা নাই কিয়? চীনৰ দশম অভিযোগ, আমেৰিকাই বিদেশী জৈৱিক পৰীক্ষাগাৰত কি সংশোধন কৰিবলৈ বিচাৰিছে? ইয়াৰ জৰিয়তে আমেৰিকাই কি নতুন কৌশল প্ৰয়োগ কৰিব বিচাৰিছে নেকি? ডুবাইত কৰ্মৰত ভাৰতীয় যুৱক এজন মেচিনৰ পৰা পৰি মৃত্যু হয়। মৃত যুৱকজন পঞ্জাৱৰ কুংমকলাং গাঁৱৰ বাসিন্দা বলিন্দৰ সিং বুলি জানিব পৰা গৈছে। ইফালে সংযুক্ত আৰৱ দেশত কৰ্মসংস্থান হেৰুৱাই প্ৰায় 1.5 লাখ ভাৰতীয় যুৱকে স্বদেশলৈ আহিবলৈ অনলাইন আবেদন কৰিছে। লণ্ডনৰ 81 বছৰীয়া এজন ব্যক্তি কৰোনা আক্ৰান্ত হোৱাত হাস্পতালৰ কোৱাৰেণ্টাইনলৈ লৈ যোৱা হৈছিল যদিও ডাক্তৰে ব্যক্তিজনৰ আৰোগ্য হোৱাৰ আশা নেদেখাত হাস্পতালত ভৰ্তি কৰিবলৈ বিচৰা নাছিল।
পিছত ব্যক্তিজনৰ পুত্ৰই ঘৰলৈ লৈ আহি ঘৰুৱা চিকিৎসাৰে পিতৃক সম্পূৰ্ণ সুস্থ কৰি তোলে। উত্তৰ কোৰিয়াৰ তানাশ্বাহ কিম জং উনৰ মৃত্যু বা স্বাস্থ্য সম্বন্ধে বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈ আছিল। ইতিমধ্যে যোৱা শুক্ৰবাৰে এটি সাৰ কাৰখানা উদ্বোধন সমাৰোহত সম্পূৰ্ণ সুস্থ অৱস্থাতে জনসমাগমৰ মাজত তেওঁক দেখা গ'ল। কিম জং উনৰ এইটো প্ৰথম ঘটনা নহয়। ইয়াৰ আগতেও তেওঁ 40 দিন জনসাধাৰণৰ মাজৰ পৰা আঁতৰত থাকি সংবাদ মাধ্যমত আলোচনাৰ বিষয় হৈ পৰিছিল। তৃতীয় বিশ্বযুদ্ধৰ বাবে সাজু হৈছে ৰাছিয়া। কৰোনা মহামাৰী সংক্ৰমণৰ বিষয়টো লৈ আমেৰিকা আৰু চীনৰ মাজত চলি থকা কূটনৈতিক যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ পাতনি মেলাৰ আশংকা কৰিছে ৰাছিয়াই। সেয়েহে সামৰিক শক্তি বৃদ্ধিত অধিক গুৰুত্ব দিছে ৰাছিয়াই। অত্যাধুনিক প্ৰযুক্তিৰে শত্ৰুপক্ষক ধূলিসাৎ কৰিব পৰা পাৰমাণৱিক বম বনোৱাত ব্যস্ত হৈ পৰিছে ৰাছিয়া। কৰোনা ভাইৰাছে দীঘলীয়া লকডাউনৰ পিছতো চলাই আছে তাণ্ডৱ। অৱশ্যে প্ৰকৃত তথ্য লুকাই ৰখাৰ খবৰ পোহৰলৈ আহিছে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে। কিছুমান দেশে ক'ভিড-19ত মৃত্যুৰ সংখ্যা কমাব বিচাৰিছে আৰু কিছুমান দেশে ক'ভিড-19ত মৃত্যুৰ সংখ্যা বঢ়াবলৈ বিচাৰিছে। ইয়াৰ অন্তৰ্নিহিত কাৰণ যিয়েই নহওক বাৰু, আমি ইয়াক বিশ্বৰ দুই মহাশক্তিৰ কূটনৈতিক ৰণকৌশল বুলিয়েই গণ্য কৰিম। বাতৰি লিখা সময়লৈকে দেশসমূহে ৰাজহুৱা কৰা তথ্য মতে, বিশ্বত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা ৩৫,৬৩,৬৯৯ জন আৰু এতিয়ালৈকে আৰোগ্য হৈছে ১১,৫৩,২৫৩ জন। এতিয়ালৈকে মৃত্যু হৈছে ২,৪৮,১৪৬ জন। অকল আমেৰিকাতেই মৃত্যুৰ সংখ্যা ৬৮,৫৯৮ জন হৈছেগৈ। আমেৰিকাত সংক্ৰমণৰ সংখ্যা ১১,৮৮,১২২ জন। লকডাউনৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত চাফ-চিকুণৰ কামত নিয়োজিত হৈ থকা প্ৰায় ১,৩০০ শ্ৰমিকেই কৰ্মসংস্থান হেৰুৱাইছে। বলিভিয়াৰ পৰা স্পেইন অভিমুখী বলিভিয়া সৈনিক বিমান এখন ২ মে' শনিবাৰে দুপৰীয়া ১:৪২ দুৰ্ঘটনাগ্ৰস্ত হৈ ৬ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত ২ জন পাইলট আৰু কৰোনা পজিটিভ স্পেইনৰ ৪ জন নাগৰিক আছিল। বন্ধু-বান্ধৱীসকল, বিশ্বৰ খবৰ শিতানৰ বাতৰি আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।